আজি মই আপোনালোকক দেখাম যে কেনেকৈ আপোনালোকে মোবাইলতে টৰেণ্টৰ যিকোনো ফাইল মোবাইলতে আপোনালোকে ডাউনলোড কৰিব পাৰিব। সেইটোৰ কাৰণে আপোনালোকক দুটা এপৰ দৰকাৰ পৰিব। ইউটৰেণ্ট টাইপ কৰিলে এই এপটো আহিব। এই এপটোৰ দৰকাৰ পৰিব। এইটো এতিয়া মোৰ তাত ডাউনলোড হৈ আছে, তে আপোনালোকে ডাউনলোড কৰি ল'ব। আৰু ছেকেণ্ড যোনটো এপ আপোনালোকৰ হ'ব সেইটো হৈছে টাৰ্বো VPN। টাৰ্বো VPN বুলি এনেকৈ টাইপ কৰিব। এই এপটো যে আহিছে, এই এপটো এতিয়া মোৰ তাত ডাউনলোড হৈ আছে, এইটো আপুনি ডাউনলোড কৰি ল'ব। তাৰপিছত আপোনালোকে যাব টাৰ্বো VPN নামৰ এপটোত। তাতে গৈ পেলাই আপোনালোকে দেখা পাব কানেক্ট বুলি এটা লিখা থাকিব, তাতে কানেক্ট টিপি দিব। কানেক্ট হোৱাৰ পাছত আপোনালোকে ইয়াক মিনিমাইজ কৰি দিব। তাৰপিছত আপোনালোকে টৰেণ্টৰ লিংকটো খুলি ল'ব। খুলি ইয়াত মেগনেট বুলি অপশ্যন লিখা থাকে, সেই মেগনেট অপশ্যনত আপুনি ক্লিক কৰিব। এইটো অপশ্যন আহি যাব, অ'কে টিপি দিব। অ'কে টিপি দিয়াৰ লগে লগে আপোনালোকৰ অট'মেটিকলি যোনটো ইউটৰেণ্ট বুলি আমি ছফ্টৱেৰটো ডাউনলোড কৰিছিলোঁ তাতে লিংকটো অ'পেন হৈ যাব। ইয়াত আপোনাৰ ইউটৰেণ্টত মুভিখন দেখা পাব যে ডাউনলোড হৈ আছে। ইয়াতে আপুনি স্পীড চেক কৰিব পাৰে, কিমান স্পীডত ডাউনলোড হৈ আছে মুভিখন, এইবোৰ গোটেই ডিটেইলছ ইয়াত দিয়া থাকিব। এনেকৈ আপুনি টৰেণ্টৰ যিকোনো ফাইল আপুনি ডাউনলোড কৰিব পাৰিব।